নমস্কাৰ, মোৰ নাম ৰুমি দে। মই আজি আপোনালোকৰ আগত এটি ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিব। মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে মোৰ ফেচবুকত পেজটো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ। আজি মই আপোনালোকৰ আগত বনাব লৈছোঁ ফুচকা। ফুচকা বজাৰত কিনিব পোৱা যায়, কিন্তু সকলো সময়ত আমি বজাৰত গৈ খাব নোৱাৰোঁ। মনৰ ইচ্ছা বহুতেই থাকে, খাবলৈ নোৱাৰোঁ গৈ পেলাই। সেয়ে মই ঘৰতে আজি ফুচকা বনোৱাৰ চেষ্টা কৰিছোঁ। আপোনালোকে এনেদৰে বনাই ঘৰত খাব পাৰে। এনেকুৱাকৈ বজাৰত কিনিব পোৱা যায় ফুচকা। তাৰপিছত আনি ঘৰত তেলত ভাজি ল'ব লাগে। তাৰপিছত এনেদৰে কৰি আমি ফুচকা বনাব পাৰোঁ। ফুচকা বনোৱাৰ সকলো সামগ্ৰীতে বজাৰত কিনিব পোৱা যায়। তেঁতুল আৰু অন্য কিবা কিবি মছলা চববোৰে কিনিব পোৱা যায়। বজাৰৰ পৰা কিনি আনি ঘৰত আমি সকলোৱে মিলি খাব পাৰোঁ একেলগে। বজাৰত যোনে অকলে যাব সিহে অকল খাব পাৰিব আৰু বাকীখিনিয়ে খাব নোৱাৰে। সেয়ে ঘৰত আমি সকলোৱে মিলি একেলগে ফুচকা নিজে বনাই খাব পাৰোঁ। এনেদৰে ফুচকা বনোৱা একেবাৰেই সহজ। আপোনালোকে ঘৰত নিজে বনাই খাব পাৰিব। এনেদৰে ফুচকাবোৰ ফুলি উঠে তেলত দিয়াৰ লগে লগে। এনেদৰে একেলগে 2-3টাকৈ দিব পাৰি। তেলত দিয়াৰ লগে লগে ফুলি উঠে, চাই পেলাই ইমান মজা লাগে। ফুচকা দেখি সকলোৰে লোভ যায়। গৰম দিনত হওক বা ঠাণ্ডা দিনতেই হওক, চব সময়তে ফুচকা খাই ভাল লাগে। ফুচকা ভাল নলগা মানুহ নায়েই, নহয় জানো? কেনেকুৱাকৈ ফুলি উঠিছে, ভাল লাগিছেনে? আপোনালোকে বনাবলৈ চেষ্টা কৰিব। চাই লওক ফুচকাবোৰ এনেকুৱাকৈ কিনিব পোৱা যায়। তাৰপিছত ইয়াৰ ভিতৰত আলু বইল কৰি, মটৰ বইল কৰি এইবোৰ দি খাব লাগিব। ফুচকাখিনি এনেকুৱাকৈ ভাজি থৈ দিব পাৰি বৈয়ামত ভৰাই। যেতিয়া মন গ'ল আৰু তেতিয়া ওলাই খাব পাৰি। চব একেলগে ভাজি থ'লে সুবিধা হয়।